আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে হয় কোনটো সাবজেক্টত কৰিলে এছামিজ আপোনাৰ কিমান বয়স আপোনাৰ বয়স কিমান বয়সত কৰিলে আপুনি 86 আসলতে আপুনি 86 বছৰ বয়সত আপুনি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিলে আপোনাৰ এই চিন্তাটো কিয় আহিল আসলতে য'ত নেকি আপোনাৰ বয়সত বহুত মানুহে ধৰি লওক মন দিলে বা আপুনি পঢ়া শুনাত মন দিলে কি এনেকুৱা বয়সত মই কিয় কৰিব লগা হ'লো এইটো হ'ল কি মোৰ ভৰিখন ভাঙিল ভৰিখন ভাঙাৰ কাৰণে হাড়া জৰা দিব লগা হৈছে তাৰ ফলত মানে সিহঁতেও বহুখিনি চাফা কৰিলে মোক একো কাম কৰিব নিদিয়ে মানে আৰু পঢ়িম বুলি ভয় কৰে সেইকাৰণে একো কাম কৰিব নিদিয়ে ঘৰৰ ল'ৰাহঁতে আৰু সিহঁতে আৰু তাৰপিছত এতিয়া মই কেৱল বিচনা আৰু বাথৰুম ইয়াৰ বাহিৰে আৰু খোৱাটো ইয়াৰ বাহিৰে আৰু মোৰ একো কাম নাই নহ'লে মোৰ সময় কটাটো অসুবিধা পালোঁ মই অশান্তি পাওঁ ইমান এনেকৈ একো এখন হাত পাত নাল্লা কৰি থাকিব বেয়া লাগে নহয় এতে পঢ়ি থাক ঘৰত যিমান কিতাপ আছে চব পঢ়ি থাক সেইবিলাকতো মই পঢ়া হৈছে আৰু পঢ়িব ইণ্টাৰেষ্ট নালাগে বাহিৰা কিতাপ বহুত পঢ়িলে আপুনি পঢ়ো কিতাপ পঢ়িছোঁ পাছত আৰু সেইবিলাক পঢ়াৰ ইচ্ছা নাই তাৰপিছত মই ক'লোঁ কি হেৰি মোক এডমিশ্যন লৈ দিয়া পঢ়োঁ আৰু তাৰপিছত সিহঁতে এইটো কৰিলে এই মোৰ মাজতো ল'ৰা ইউনিভাৰ্চিটিতে থাকে নহয় তাত প্ৰফেছৰ তেওঁ ডিন হৈছে তাৰ ডিপাৰ্টমেণ্টৰ মানে ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টৰ ডিন গতিকে অসুবিধা একো নাই চিনা চব মোক এডমিশ্যন লৈ দিলে যোগাযোগটো তাৰ যোগেদিয়ে হয় মোৰ একো অসুবিধা নাই বা আমাৰ ইয়াৰে বহুত মানুহো আছে নহয় বহুত ল'ৰা তাতে ছাৰ্ভিচ দিয়ে সেনেকৈ একো অসুবিধা নাপাওঁ মই ঘৰত বহি থাকিলে হয় এইটোতো অনলাইন এডুকেশ্যন গতিকে মই পঢ়ি মই ভাল পাওঁ বেয়া নাপাওঁ একো অসুবিধা নাই মোৰ মূৰটোৰ কাৰণেও একো অসুবিধা নহয় মূৰৰ ফালৰ পৰাও দিগদাৰ নাপাওঁ গতিকে পঢ়ি পৰীক্ষা দিলোঁ দিয়াত কিন্তু মোৰ আগতকৈ মই অলপ এইবাৰ মানে মেণ্টেলি দুৰ্বল মানে মই পাহৰি যাওঁ কথা পাহৰোঁ আজিকালি পাহৰা দোষটো হৈছে সেইকাৰণে মোৰ ভয় লাগি আছিল অলপ পাছ কৰোঁ নে ফেইল কৰোঁ সেইটো ভয় আছিল মনত পাছে ঈশ্বৰে দিলাক আৰু পাছে কৰিলোঁ ছাবজেক্টটো কি আপোনাৰ অসমীয়া আপুনি মানে দূৰ শিক্ষাটো ডিষ্টেঞ্চ এণ্ড অপেনিং লাৰ্ণিঙত কৰিছে ডিষ্টেঞ্চত কৰিছে আপোনাৰ যিটো আপুনি য'ত মানে আমি এইটো কমপ্লিট কৰিলে এইটো আপোনাৰ দূৰ শিক্ষা ব্যৱস্থাটোত কৰিছে দূৰ শিক্ষা আৰু মুক্ত শিক্ষা হয় গুৱাহাটী ইউনিভাৰ্চিটিত কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ নামটো সৰোজিনী ভাগৱতী আপুনি ইয়াৰ পূৰ্বেও এটা ছাবজেক্টত আপুনি মাষ্টাৰ ডিগ্ৰী আপুনি লৈ থৈছে সেইটো কি ছাবজেক্ট আছিলে পলিটিকেল চায়েন্স আপুনি ক'ৰ পৰা কৰিছিলে সেইটো এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা অনলাইন এডুকেশ্যনৰ পৰা কৰিছে সেইটোত মিডিয়ামটো ইংলিছ আছিল মোৰ ইংলিছ মিডিয়াম আছিল এইবাৰ কি মিডিয়ামত কৰিছে এইবাৰ অসমীয়া মিডিয়ামত মানে এটা ছাবজেক্ট আপুনি ইংলিছ মিডিয়ামত কৰিলে তাৰমানে সেইটো কৰিলোঁ কি ইকনমিক্স আৰু পলিটিকেল চায়েন্স ইংলিছতে পঢ়িছোঁ কলেজত ইংলিছহে আছিল অসমীয়া মিডিয়ামৰ ছাবজেক্ট পঢ়াই নহ'ল গতিকে সেই ইংলিছ মিডিয়ামত ল'লোঁ যিহেতু মোৰ অসমীয়া মিডিয়ামত কোনো এক্সপেৰিয়েঞ্চে নাই মোৰ সেইকাৰণে মোৰ ছাবজেক্টটো জনাৰ ইচ্ছা অসমীয়া ছাবজেক্টটোৰ মই একো নাজানো সেইকাৰণে এইবাৰ অসমীয়া লৈছোঁ জানাৰ কাৰণে আপুনি বি এ ক'ৰ পৰা কমপ্লিট কৰিছে BA মই সন্দিকৈৰ পৰা কি ছাবজেক্ট আছিলে তেতিয়া আপোনাৰ সেই ইকনমিক্স আৰু BA-টো ইকনমিক্স আৰু পলিটিকেল চায়েন্স আছিল ইকনমিক্স আৰু পলিটিকেল চায়েন্স আছিল আপোনাৰ মাষ্টাৰ ডিগ্ৰী মেজৰ আপোনাৰ অনাৰ্ছ নাছিল নেকি নাছিল আপোনাৰ পাছ কোৰ্ছ আছিলে কিবা চাকৰি কৰিছিল নেকি সেইটো টিচাৰ কৰিছিলোঁ ক'ত কৰিছিলে এই বৰনদ হাইস্কুলত চাকৰিটো কি কমপ্লিট নকৰিলে আপুনি কিবা এটা লাগিল গুচি আহিলোঁ চাকৰি এৰি দিছে আপুনি নিজে এৰি দি আহিছোঁ চৰকাৰী চাকৰি আছিলে চৰকাৰী হোৱা নাছিল হ'ল এতিয়া
তেতিয়া আপুনি প্ৰভিঞ্চিয়েলি যোৱা নাছিল নন প্ৰভিঞ্চিয়েল আমাক ওলাই আহিলোঁ মানে পইচা পাতিও বেছি নাছিল আপোনাৰ ঘৰত কোন কোন আছে এডমিনিষ্ট্ৰেটিভ লৈ লাগিল সেইকাৰণে গুচি আহিছোঁ আচ্ছা আচ্ছা আপোনাৰ ঘৰত কোন কোন আছে আপোনাৰ ঘৰত কোন কোন আছে পুত্ৰ পৰিবাৰ ঘৰ আপোনাৰ ঘৰত কোন কোন আছে ইয়াতে বৰ্তমান মোৰ ল'ৰা 3টা বোৱাৰী 3টা আৰু সিহঁতৰ ল'ৰা ছোৱালী ক'ত থাকে বাকী গোটেইকেইটা গুৱাহাটীত থাকে ডাঙৰ ল'ৰাটো বিশ্বনাথ চাৰিআলিত এগ্ৰিকালচাৰ কলেজৰ প্ৰফেচাৰ তেওঁৰ ল'ৰা 2টা ডাঙৰটো ল'ৰা M.Com হৈছে ইঞ্জিনিয়াৰিঙৰ হৈ পেলাই ছুইজাৰলেণ্ডত থাকে ৰিচাৰ্চ কৰি আছে তাৰে পৰা অলপতে আমেৰিকাৰ পৰা আহিল ৰিচাৰ্চৰ কামতে গৈছিল এতিয়া আহিল ঘূৰি মাক দেউতাকো গ'ল কালি লগ কৰিব তাৰপিছত সৰু ল'ৰাটোক ঢাকাত দিছে মেডিকেলত আৰু মাজুটোতো গুৱাহাটী ইউনিভাৰ্চিটিতে তাৰ ল'ৰাটোক নেডাৰলেণ্ডত থৈছে লিংগুইষ্টিক চায়েন্স পঢ়ে আৰু সৰুটোৰ এটা ল'ৰা এইবাৰ মেট্ৰিক দিব ডাঙৰ মাজুজনীৰ এটা ছোৱালী আছে তাইও এইবাৰ মেট্ৰিক দিব মই নিজৰো ল'ৰাকেইটাক পঢ়াইছোঁ সৰুৰ পৰা ডাঙৰ কৰি সিহঁতক যেনেকৈ কেয়াৰ লৈছোঁ মই ভাবোঁ বেলেগেও সিহঁত একৰকম ওলাইছে ভাল হিচাপে মই ভাবোঁ বেলেগো ঠিক তেনেকৈ কেয়াৰফুল হ'ব লাগে নেকি গাৰ্জিয়ানবিলাক বিশেষকৈ গাৰ্জিয়ানবিলাক ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত অন্ততঃ মেট্ৰিক দিয়া পৰ্যন্ত ল'ৰা ছোৱালীক বিশেষ মনোযোগ দিব লাগে কাৰণ সেই সময় সিহঁতে একো নাজানে ভালকৈ নাজানিলে সিহঁতক পূৰা কেয়াৰ দিব লাগে মোৰ মতে মই নিজস্ব মতামতহে দিছোঁ গতিকে গাৰ্জেনৰ ওপৰত বহুত নিৰ্ভৰ কৰে বুলি মই ভাবোঁ আপোনাৰ আৰু কিবা পৰিকল্পনা আছে পঢ়াক লৈ কিবা পৰিকল্পনা আছে পঢ়াৰতো লিমিট নাই কিন্তু মোৰ এতিয়া শৰীৰে এলাও নকৰে আৰু অসুখ বিসুখ হ'ব খোজে আৰু সেইটো নাভাবোঁ মন আছিল নেকি পঢ়িলে পঢ়িব পাৰোঁ কিন্তু সেইটো নকৰোঁ আৰু ক'তো এডমিশ্যন নলওঁ